Hi, hello, welcome and welcome back to my YouTube channel Smita Borua. আশা কৰিছো সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক ওয়েলকাম জনাইছো। ক'ত গৈ আছো কিয় গৈ আছো ভিডিঅ'টো শেষলৈকে চাই থাকিলে গোটেইখিনি কথা গম পাই থাকিব। প্ৰথমে আমি ৰঙাপাৰা ৰেলৱে ষ্টেচনৰ পৰা আমি ৰঙিয়া আহি পালোহি। ৰঙিয়াৰ পৰা আমাৰ যোনখন শিলঘাট তাম্বাৰাম বুলি ট্ৰেইন আছে সেইখনত আমি উঠি চেন্নাইলৈ ওলাই গ'লো। চেন্নাই ৰেলৱে ষ্টেচনত নামি আমি তামিলনাডু কেৰেলা গোটেইখিনিতে যাম। সেয়েহে পলম নকৰো ভিডিঅ'টোৰ জৰিয়তে মই যিমানখিনি পাৰো আপোনালোকক দেখুৱাই যাম। 24 তাৰিখে আমি 8টা বজাত ট্ৰেইনত উঠি ৰঙিয়া পালোহি। ৰঙিয়াৰ পৰা আমাৰ তাম্ৰাৰাম বুলি যোনখন শিলঘাট তাম্ৰাৰাম ট্ৰেইনত আমি ভ্ৰমণ কৰিছোঁ। কেইটা বজাত 4টাৰ পৰা দুপৰীয়া 4টাৰ পৰা আহি আছোঁ ৱেষ্ট বেংগল। 25 তাৰিখ খতম হ'ব আৰু এয়া বাহিৰত দিছে আন্ধাৰ হৈ গ'ল। আৰু এতিয়া আমি ৱেষ্ট বেংগলতে আছোঁ। জেগাবিলাক নাজানো মানে সন্ধিয়া 8টা মানতহে গৈ পাম। যিমানখিনি পাৰোঁ যিসকলে নাজানে তেওঁলোকক কৈছোঁ এয়া মোৰ দেউতা হয় আৰু দেউতাৰ লগত প্ৰথমবাৰৰ বাবে মই ইমান দূৰ ভ্ৰমণ কৰিবলৈ সুযোগ পাইছোঁ। অসমৰ পৰা আমি 6জন আহিছোঁ আৰু আমাৰ লগতে শিলিগুৰি হায়দৰাবাদ আৰু মুম্বাইৰো মানুহ আছে। টোটেল আমি 14জন আছোঁ আৰু এনেকৈ ট্ৰেইনতে চিনাকি হৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। গুড মৰ্ণিং গাইজ, বিশাখাপট্টনম পাই গ'লোঁ। এটাকৈ ষ্টেচন পাৰ কৰি বিহাৰ ৱেষ্ট বেংগল ওড়িশা অন্ধ্ৰপ্ৰদেশ পাৰ কৰি আমি 3-4 দিনৰ মূৰত চেন্নাই পালোহি। হেল্ল' গাইজ এতিয়া আমাৰ ৰুম পাই গ'লোঁ। ইমানে ভাগৰি গ'লোঁ গাইজ, ৰাতি এটাও ভিডিঅ' বনোৱা নহ'ল, ডাইৰেক্ট শুই থাকিলোঁ। হেল্ল' গুড মৰ্ণিং গাইজ। চ' আজি 27 অক্টোবৰ। তো আজি আমি এইখন হোটেলত আছিলোঁ এক ৰাতি। ইয়াত বতৰ চাওক, পানী আৰু ইফালে বাছ ৰখি আছে, এজনকৈ গৈ আছে চব। লাল চাহ এইটো কি পাত হয়? এইটো পদিনা পাত। অঁ, পদুনা পাত দিয়া চাহ দেখোন। ইয়াৰ চাহটো পদুনা দিয়া গাইছ। কেনেকুৱা লাগিছে চাহটো খাই কেনেকুৱা লাগে? চাহটো খাই কেনেকুৱা লাগে? আসাম কা বালা টেষ্ট है। কি হয় এইটো? কৰুণাময়ী মেমৰিয়েল। অঁ পুৰাটো মাৰি আছোঁ। ইয়াতে লিখা আছে কিন্তু তামিল ভাষাতে আছে, হিন্দী আৰু ইংলিছ মই দেখি নাপালোঁ। নামটো কি ক'লে খুৰা? মেৰিনা ব্ৰিজ। আচ্ছা, মেৰিনা। আৰু এইখনেই হৈছে চেন্নাই মেৰিনা ব্ৰিজ। ইয়াতে সন্ধিয়া মেলা হয় বুলিও শুনিছোঁ। বহু দিনতে এটা ৰীল পাইছিলোঁ, এনেকৈ ৰাম লিখি দিলে সাগৰ পানীখিনি বোলে ওচৰলৈ নাহে, মানে নামটো মুচিব নোৱাৰে। আৰু সেইটোৱে ট্ৰাই কৰি চালোঁ, কিন্তু সঁচাকৈ পানীখিনি মানে ওচৰলৈ নাহিলে। যেতিয়া মুচি দিছোঁ তেতিয়াহে ওচৰত আহিছে। সঁচাই আচৰিত লগা কথা দেই। আৰু ইফালে চাওক সাগৰীয় মাছবোৰ কেনেকুৱা দেখাত। এইবোৰ মেলা হয় ইয়াতে, ৰাতি হ'লে বহুত ধুনীয়া লাগিল হয় গাইছ, কিন্তু উপায় নাই, আমাৰ বহুত দূৰ যাব আছে। কাপোৰ পূৰা ভিজি গৈছে আৰু ইমানে বৰষুণ, বাৰে জিকিছোঁ, বাৰে গাতে কাপোৰ শুকাই গৈছে। যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাছিলে, সেয়েহে পেট পূজাৰ কাৰণে আমি হোটেল পালোহি। আৰু ইয়ালৈ আহি যদি ধোচা ইডলি বৰাৰ সোৱাদ নলওঁ কেনেকৈ হ'ব, সেয়েহে প্ৰথমেই আমি আজি ধোচা ইডলিৰ পৰাই আৰম্ভ কৰিছোঁ। வணக்கம். வணக்கம் சொல்லுமா? ஓ
আৰু দেখিলে ইয়াৰে মানুহৰ লগত কথা পাতিবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু তেওঁলোকে হিন্দী আৰু ইংলিছটো বেছি নকয়, তেওঁলোকে নিজৰ ভাষাই ব্যৱহাৰ কৰে। ইয়াতে খাই বৈ অকণমান সময় বহি আমি আকৌ ওলাই গ'লোঁ মহাবালিপুৰম। टिकट काटते হবে मंदिर গেলে হ্যাঁ दिखा दो ये काउंटर सबको का एक साथ ले आओ ना कटा के हाँ कैसे तो লৈ ললো जितना होगा सब আৰু এয়া আহি পাই গ'লোহি দ্য সাউথ বেছ অফ দ্য শ্ব' টেম্পল। শুনামতে 6ম আৰু 8ম খ্ৰীষ্টাব্দত পল্লৱ ৰজাসকলে নিৰ্মাণ কৰিছিলে আৰু ইয়াত বিশ্বৰ বিভিন্ন ধৰণৰ জীৱ জন্তু চৰাই চিৰিকটিৰ লগতে মানৱৰ আকৃতি কিছুমান দেখুওৱা হৈছে। আৰু মন্দিৰটোৰ বিষয়ে ইয়াত ধুনীয়াকৈ দিয়া আছে, লোকেশ্যন, কিং, ডেট, লেংগুৱেজ। জানিবলগীয়া বা পঢ়িবলগীয়া থাকিলে আপোনালোকে ভিডিঅ'টো ৰখাই পঢ়ি ল'ব পাৰিব। মন্দিৰটোৰ কাষতো সাগৰখন দেখিবলৈ পোৱা যায়, কিন্তু চাওকচোন সি সৰু সৰু দেখা পাইছেনে নাই, মানে মানুহবোৰ কেনেকৈ সাঁতুৰি আছে ইমান ঢৌত। mahabalipuram মহাবালিপুৰম কি আছে ভিতৰত? শিৱলিংগ আছে ন? পাণ্ডৱ এইটো ইয়াতে থাকিছিলে 5 পাণ্ডৱ থাকিছিলে। পাণ্ডৱ তোমাৰ হেৰিটো আছিলে ন বনমা এইটো দিছিলে গুপ্ত বনমা আৰু এতিয়া বেলেগ এটা প্লেচত আহি পালোঁ। এইটো মহাবালিপুৰমতে আছে, কিন্তু ইয়াৰ নামটো মই চাৰ্চ কৰি গম পালোঁ যে ইয়াত মামাল্লা পাথানা নহ'লে মামাল্লাপুৰম বুলি কোৱা হয়। আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে দ্ৰৌপদী ৰথ। আৰু এইটো হৈছে অৰ্জুন ৰথ। আৰু এইবোৰ ইমান ডাঙৰ ডাঙৰকৈ জীৱ জন্তু মানুহৰ চিত্ৰবোৰ আৰু এই ঘৰবোৰ চব শিলতে, মানে শিল কাটি কাটিয়ে বনোৱা হৈছে আগৰ দিনৰ। এই ডাঙৰ ডাঙৰ চিত্ৰসমূহ আৰু নক্সাৰ জৰিয়তে এই জেগাখিনি বিখ্যাত বুলি জনা গৈছে। হা শায়দ ইয়াত লিখা হ'ব ভীমা ৰথ। भीमा भीम बारा था ना शायद। भीम रथ उनका जो अलग अलग रथ था ना। আৰু এইটো হৈছে ধৰ্মৰাজা ৰথ, অৰ্থাৎ 5 পাণ্ডৱৰ ভিতৰত সকলোতকৈ ডাঙৰ যুধিষ্ঠিৰক কোৱা হৈছে। দেউতা আছেতো টেনশ্যন নাই গাইজ, দেউতা আমাৰ শাস্ত্ৰৰ মানুহ। খতম। আৰু মন্দিৰৰ বাহিৰতে ধুনীয়া ধুনীয়া বস্তু কিছুমান দেখিবলৈ পালোঁ। ইমান ধুনীয়া শুনি আছে গাইজ। क्या हिला के देना हिला के देना पड़ता है আৰু এইবোৰ চাই আকৌ এটা বেলেগ জেগাত আহি পালোহি। এইটো মহাবালিপুৰমতে আছে। এই জেগাখনক কৃষ্ণ বাটাৰ বল বুলিও কয় বা বেলেঞ্চিং ষ্ট'ন বুলিও কোৱা শুনিছোঁ। শ্ৰীকৃষ্ণৰ প্ৰিয় খাদ্য মাখন, সকলোৱে জানে। আৰু এই মাখনবোৰ যেতিয়া খাইছিলে তেওঁলোকে সৰু সৰু পাথৰ মানে দলিয়াই ভাঙিছিলে। মাখনৰ এইটো প্ৰতীক হিচাপে মানে জনা যায়। স্বৰ্গৰ পৰা বোলে নিজেই পৰিছে। আৰু মানিবলগীয়া দিয়কচোন, এটা এঢলীয়া জেগাত ইমান ডাঙৰ এটা পাথৰ কেনেকৈ মানে বেলেঞ্চ হৈ পেলাই আছে, মানে আচৰিত। काढलं तू ফুৰিলোঁ, উস্কাই ভৰি বিষাই গৈছে। এতিয়া আমি ইয়াতে আহিছোঁ। এইদিকে দেখো, कैसा लग रहा है? हाँ
लोग का नहीं आया गाइस নাই দিয়া আমাক আৰু ইয়াতে এগ বিৰিয়ানী দিয়া হৈছিলে কিন্তু এগ বুলিবলৈ একোৱে নাছিলে এয়াই খাই বৈ আমি আকৌ কাঞ্চিপুৰমলৈ ওলাই গ'লোঁ तो गेट है गेट है ये गेट बना रहा है ओ माय गॉड इतना अच्छा इतना बड़ा गेट और इधर मंदिर গাইস ভিতৰত ইমানে ডাঙৰ ভিতৰত মানে সোমাই গৈ আছো মন্দিৰৰ ভিতৰত মন্দিৰ মানে ভৰাই গৈছো নিচিনা লাগিছিলে পিছত যাকে তাকে সুধি ওলাইছো আৰু এই মন্দিৰটোৰ নাম হৈছে আৰুলমিগু দেৱৰাজেশ্বৰী এইটো কাঞ্চিপুৰমত আছে আৰু ভিতৰত ভিডিঅ' বনোৱা এলাও নাই গেটটো যদি ইমান ডাঙৰ মন্দিৰটো ডাঙৰ হ'বই না আৰু যেহেতু আহিছোঁ ইয়াত খাৰী বহুত ফেমাছ খাৰী ধুনীয়া খাৰী পায় তো চালোঁ কিন্তু বহুত দাম আহিলোঁ আমি আৰু বনাই আছে ওম গণপতি নমো নমঃ আমি খাই গৈ আছোঁ আমাৰ পেট ফুল হৈ গৈ আছে কিন্তু গাড়ীখন পুৰা খালী হৈ গৈছিলে ভোকত আছিলে সেইকাৰণে গাড়ীখনো অকণমান পূজা কৰি অন্ধকাৰ আজি ২৭ তাৰিখৰ দিনটো কি হ'ল আপোনালোকক গোটেইখিনি দেখুৱাই গ'লোঁ যিমানখিনি পাৰোঁ তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিব ওলাইছোঁ আৰু পিছফালেতো দেখিছেনে কালিলৈ তাত যে ভিডিঅ' মানে মোবাইল নিবলৈ নিদিয়ে সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিম চ' গাইজ টাটা বাই বাই আজি ইমানতে ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ যদি চাই ভাল পালে লাইক এটা কৰিব আৰু লগতে এটা ধুনীয়া কমেণ্ট কৰিব ভিডিঅ' আকৌ আহিব মানে আজি মোৰ 3 দিনৰহে ব্লগছ মিলাই পেলাই এটা বনাইছোঁ তো তাৰপিছতো আৰু আহি আছে চাই থাকক তো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন আপোনালোকৰ তাত যায় টাটা বাই বাই এণ্ড গুড নাইট নেক্সট ভিডিঅ' আহি আছে